আজি আমাৰ ঘৰত মাছ মাংস একোৱে নাই। মাছ মাংসটো বাদেই দিয়কচোন বাৰু, শাক পাচলিও নাই তেনেকৈ যে চবেই খাব পৰাকৈ। আৰু কেইটামান আছে, কিন্তু সেইকেইটা শাক পাচলি চবেই নাখায়। আমি খাওঁ, মইতো চব বস্তুৱে খাওঁ, কিন্তু মানে বাকী মানুহবোৰ কোনোৱে নাখায়। সেইকাৰণে মই ভাবিছোঁ আজি কি বনাওঁ তাকে চিন্তা কৰি আছোঁ। ফ্ৰিজটো খুলি চাওঁ কি কি আছে। এতিয়া মই খুলি চাইছোঁ আৰু একেবাৰে মই ফ্ৰিজটো খুলি নেচাওঁ, মানে নেদেখুৱাওঁ। আচলতে মই অকণমান খেলি মেলি হৈ আছে কাৰণে মানে দেখুৱাবলৈ মন নাই আৰু কি কি আছে সেয়া অকণমান চাইছোঁ দেই। প্ৰথমতে কি ওলাব চাওঁ। এইটোতো বিলাহীটো আছে বাৰু, বিলাহীটো চবতে দিব পাৰি। এটা এটাকৈ বস্তু উলিয়াই চাই। প্ৰথমতে এটা তিতাকেৰেলা পালোঁ, এটাই নহয় আছে বহুতকেইটা, কিন্তু মই এটাই উলিয়াই দেখাইছোঁ আৰু ঘৰতে লগা। আৰু এইটো হৈছে পানীটেঙা। পানীটেঙাটো বজাৰৰ পৰা অনা হয়, যোৱা ছানডেতে আনিছিলে, তাৰপিছত এতিয়ালৈকে আছে এইটো ছানডেলৈ। আৰু এইটো কালিৰ ভিডিঅ' আছিলে, আচলতে ছেটাৰডে আছিলে যে, আৰু বজাৰ চজাৰবোৰ শেষ হৈ গৈছিলে যে, সেইটো কাৰণে আৰু এতিয়া কণী তাকো 3টা আছে দেই। 4টা মানুহ আছে ঘৰত, কিন্তু 3টা কণী আছে। তাৰমানে মই নেখাওঁ আৰু, কাৰণ যোনটো ডিম মই ৰেচিপি বনাম সেইটো মই নেখাওঁ। আচলতে নেখাওঁ মানে বাকীখিনি মছলাখিনি খাওঁ, কিন্তু সেই মই মানে হাফ ফ্ৰাই টাইপত বনাম যে, চাই থাকিব খালি। ডিমৰ ৰেচিপিটো একদম স্কিপ নকৰিব, বহুত ভাল ধুনীয়া ৰেচিপি। মাছ মাংস আপোনাক একেবাৰে নালাগিব যদি এইটো ৰেচিপি ভালকৈ যদি বনাব জানে। আৰু ভাতকেৰেলা দেখিছেনে? ভাতকেৰেলাটো ইমান মই বৰ এটা ভাল নাপাওঁ, কিন্তু যদি পিটিকা বনাই খাওঁ তেতিয়া খাওঁ। আৰু তাকো কি হৈছে কথাটো এতিয়া মানে জমনি কথাটো হ'ল, আলুও নাই। আলু নাথাকিলে একোৱে নহয় নিচিনা নহয়নে বাৰু? আলু নাথাকিলে একোৱে নাই নিচিনা লাগে, আৰু আলুটো নাই। সেইটো কাৰণে মই এতিয়া ভাতকেৰেলাটো মই পিটিকা নবনাওঁ। আৰু এতিয়া কি কি উলিয়ালোঁ সেয়া অকণমান দেখুৱাই দিছোঁ। এইটো কচু আলু আৰু দাইল তিয়াই থৈছোঁ, আৰু ভাতকেৰেলা 4টা উলিয়াইছোঁ। কিবা এটা কৰিম, আৰু কি কৰিম নেজানো। আৰু পানীটেঙা আৰু বিলাহী আৰু কণী, এইকেইটা কি কৰিম আৰু নেজানো। এতিয়া মই প্ৰথমতে ভাতকেৰেলাকেইটা কাটি লৈছোঁ। ভাতকেৰেলাকেইটা অকল বাকলিহে গুচাইছোঁ। মই কি কৰিম মই নেজানো, কি বনাম এতিয়ালৈকে একো ডিচাইডে হোৱা নাই, আৰু প্লেনিং একো নাই মুঠতে আনপ্লেনিং পূৰা। মানে আজি মই এনেকৈয়ে আহিছোঁ পাকঘৰলৈ, আৰু বজাৰ চজাৰ সকলো শেষ হৈ গৈছিলে আচলতে কালি। সেইটো কাৰণে মই কি বনাওঁ কি নবনাওঁ সেইটো মই নেজানো। মুঠতে বাকলিকেইটা গুচাইছোঁ, আৰু কিবা এটা হ'ব। আৰু ভেন্দি তিতাকেৰেলাবোৰ আছে, কিন্তু সেইটো তিতাকেৰেলাটো ৰাতি খাব নোৱাৰি অবভিয়াছলি। আৰু ভেন্দিটো ঘৰতে লগা, বহুত আমনি লাগি গ'ল খাই এনেকুৱা আমনি লাগিছে নহয়। আৰু একেটা বস্তু লাগিলে একেবাৰে লাগি থাকে নহয়নে বাৰু? আৰু আমনিও লাগি যায়। ঘৰত থকা বস্তুবোৰনো কোনে খাব সদায়? আৰু তিতাকেৰেলা বাকী মানুহবোৰ নেখায়ো। ৰাতি হ'লেও খাব পাৰি, কিন্তু মানে বাকী মানুহখিনি নেখায় যে, সেইটো কাৰণে নবনালোঁ আৰু তিতাকেৰেলা। আৰু ইয়াতে মই ডিমটো বনাম বুলি ৰিফাইন তেল দিছোঁ। আৰু এটা জমনি কথা, আমাৰ ঘৰত আজি মিঠাতেলো নাই। ভাবকচোন বাৰু, একেবাৰে বস্তুৱে নাই বুলি ক'ব লাগিব। আৰু এইটো মিঠাতেল দিয়া নাই বাৰু দেই, ৰিফাইন তেল, চবতে ৰিফাইন তেল। ইয়াতে মই দাইল আৰু কচু আলুটো পাতি থৈ দিছোঁ, আৰু নিমখ হালধি দি পেলাই অকণমান এইটো সানি থৈ দিছোঁ। আচলতে কিনো কৰিম আৰু, নহ'লে কৰিবলৈ আৰু অপশ্যন নাই, আৰু আলুও যিহেতু নাই, সেইটো কাৰণে একেবাৰে এইটো ডিপ ফ্ৰাই কৰা টাইপ কৰি দিছোঁ। আৰু এইটো অকণমান মিডিয়াম ফ্লেমত মই কমাই পেলাই সিজাই থৈছোঁ। আৰু এতিয়া ডিম ৰেচিপিটোৰ কাৰণে এতিয়া মই পিঁয়াজ এটা কুচাইছোঁ, অকণমান ডাঙৰ চাইজৰ। কিন্তু এইটো ৰেচিপিটো যে একেবাৰে স্কিপ নকৰিব, বহুত ধুনীয়া ৰেচিপি হয়। আৰু আপোনালোকৰ যদি মাছ মাংস নাথাকে লগত, তেতিয়া এইটো ৰেচিপি বনাব বহুত ধুনীয়া লাগে। মই কিন্তু অকণমান হাফ ফ্ৰাই বস্তুবোৰ খাই ভাল নাপাওঁ। হাফ ফ্ৰাই মানে কণীটো, আৰু কণীটো মানে হাফ ফ্ৰাই মই একেবাৰে ভাল নাপাওঁ, মানে কিবা এটা ভাল নালাগে। সেইটো কাৰণে মই এইটো কণীটো নেখাওঁ, বাকী মছলাখিনি খাম যেনিবা। এইটো ফ্ৰাই হৈ আছে। আৰু এইফালে কণীৰ ৰেচিপিটো বনাবৰ কাৰণে নহৰু কাটি থৈছোঁ, ইফালে তেল গৰম হৈ আছে, আৰু এইফালে দাইলো উতলি আছে। আৰু ইয়াতে প্ৰথমতে দিছোঁ মই পিঁয়াজখিনি ধুনীয়াকৈ এতিয়া ভাজি পেলাম। আৰু ছাইডত মই পুৰিম, আৰু এতিয়া বিলাহী চিলাহী পুৰি ল'ম, কিবা এটা কৰিম, আৰু পিটিকা চিটিকা কিবা বনাই খাম। আৰু এতিয়া মই ধুনীয়াকৈ এইটো ফ্ৰাই কৰি ল'লোঁ। আৰু ইয়াতে মই নহৰুকেইটা এনেকৈ কাট কৰি দিছোঁ। নহৰুকেইটা এনেকৈ কাটি পেলাইহে দিব খালি দেই, তেতিয়া মানে অকণমান কামুৰি পেলাই বেছি ভাল লাগে। এতিয়া আধা হৈছেগৈ, আৰু আধাতকৈ বেছিয়ে হ'ল বাৰু। তথাপিও মানে মই আৰু ধুনীয়াকৈ সিজাম, এইটো একেবাৰে গুড়ি কৰি পেলাম, গ্ৰেভি কৰিম আৰু মুঠতে। ইয়াতে মই চেনিও অকণমান দিছিলোঁ, কিন্তু সেইটো মই নেদেখুৱালোঁ কিন্তু দেই, অকণমান তেলটো বেছিকৈ দিছোঁ। আৰু এতিয়া মই এইটো পুৰি আছোঁ, বিলাহী পুৰিছোঁ, একেবাৰে ধুনীয়াকৈ সিজি যোৱাকৈ। আৰু আধা সিজাটো ভাল নালাগে ন, সেইটো আধা সিজাকেও ভাল লাগে, কিন্তু মই ভাল নাপাওঁ আচলতে। এতিয়া মই এনেকৈ গুড়ি কৰি দিছোঁ। ইয়াতে মই জালুক অকণমান দিছোঁ দেই, জালুকটো কিন্তু নাপাহৰিব, একেবাৰে নাপাহৰিব। জালুকটো দিলে বহুত ভাল লাগে, ফ্লেভাৰটো বেলেগ এটা ফ্লেভাৰ আহে।
আৰু এতিয়া মই ফাইনেলি কণীটো দিছোঁ ইয়াতে অকণমান খালী কৰি লৈছোঁ দেই তাৰপিছত মই ভাবিলোঁ কি কণীকেইটা যদি বেয়া ওলাই গোটেই ৰেচিপিটো বৰবাদ হৈ যাব নহয়নে সেইটো কাৰণে মই গোটেই বাতিত উলিয়াই পেলাই গুন্ধি চাইছিলোঁ দেই তাৰপিছত গুন্ধি চাই মেলি এনেকৈ দিলোঁ এটা এটাকৈ নহ'লে আকৌ গোটেই ৰেচিপিখিনি বৰবাদ হৈ যাব নহয়নে এতিয়া ধুনীয়াকৈ উতলি আছে ইয়াতে মই দিছোঁ নহৰু আৰু জালুক অকণমান ইয়াতে এনেকৈ জালুক অকণমান আৰু নহৰু খুন্দি পেলাই দিবচোন কিমান যে ভাল লাগে আৰু মই ছোৱালীজনীক আচলতে চুপটো চুপ হিচাপে খুৱাওঁ যে সেইটো কাৰণে মই জলকীয়া দিয়া নাই জলকীয়াও দিব পাৰে আৰু ইয়াতে মই বিলাহী পিটিকা বনাবৰ কাৰণে এয়া কি লৈছোঁ দেখিছে আৰু কিন্তু মই গোটেই বাকলিখিনি গুচাই দিয়া নাই কাৰণ গোটেইখিনি গুচাই দিলে পুৰা হেৰিটো নাথাকে ন ফ্লেভাৰটো নাথাকে সেইটো কাৰণে অকণমান স্মকি ফ্লেভাৰটো থাকিবৰ কাৰণে মই গোটেইখিনি মই কেতিয়াও নুগুচাওঁ এনেকৈ অকণমান পুৰা ছাইডৰ অকণমান থৈ দিওঁ আৰু এয়া দেখিছেনে এইটো হৈছে পানী টেঙা ইয়াৰ পৰা আধাই দিম বেছি নিদিওঁ বহুত ধুনীয়া গোন্ধাইছে আৰু এইটো বজাৰৰ পৰা অনা হয় কিন্তু এই ঘৰত মই এইটো বনাব নাজানো পানী টেঙাটো কেনেকৈ বনাই মই সেইটো প্ৰচেছটো জানো কিন্তু ভাল নহয় মুঠতে মই বনাই পোৱা নাই আচলতে আৰু এইখিনি আধাখিনি বান্ধি থৈ দিওঁ আকৌ খাব লাগিব যেতিয়া মাছ মাংস নাথাকে আৰু এয়া দেখিছেনে এতিয়া মই ধুনীয়াকৈ বান্ধি থৈ দিম আকৌ ফ্ৰিজতে ভৰাই থৈ দিম এটা টোপোলাটো অলৰেডি ভৰাই থৈ দিলোঁ আধাই দিছোঁ ইয়াতে মই খুন্দি পেলালোঁ এইকেইটা গোটেই বস্তু যি আছিলে আৰু এতিয়া জলকীয়াও পুৰি দিছিলোঁ কিন্তু নহৰুখিনি মই হেৰিকৈ দিছোঁ কেঁচাকৈ দিছোঁ তেতিয়া কেঁচাকৈ দিলে বেছিকৈ ভাল লাগে আৰু ইয়াত দেখিছেনে অকণমান এনেকৈ কাটি দিছোঁ দেই এনেকৈ কেলে কাটিছোঁ মই বহুত মানে পুৰিছে আচলতে গৰম আছিলে যে আৰু হাত চাতবোৰ অকণমান পুৰা কাটা চাটা টাইপ হেৰি হৈ আছে যে চব্জি তব্জি কাটি থৈ দিওঁ ন এয়া দেখিছেনে কিমান ধুনীয়া হৈছে সেইকাৰণে পুৰে আচলতে সেইটো কাৰণে চামুচ দি হেৰি কৰোঁ আৰু এয়া দেখিছেনে এইটো ভাত কেৰেলাটো বহুত টেষ্টি হয় এনেকৈ যদি বনাই খাই বহুত ভাল লাগে আৰু কৰ্ণফ্ল'ৰ যদি অকণমান আৰু দিয়ে ন আৰু বেছি ভাল লাগে আৰু কচু আলুটো দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে একেবাৰে লৰাই থাকোঁতে সিজি গ'ল আৰু এয়া দেখিছেনে মই এতিয়া কাম চাম আজৰি হৈ মেলি এতিয়া মই ফাইনেলি বাচন ধুম ভাল মানে একেবাৰে আজৰি টাইমটো আহি গ'ল আৰু এতিয়া মই গোটেই বাচনখিনি ধুই ল'ম বাচনখিনি ধুই মেলি এতিয়া কি কৰিম আৰু নাজানো কিন্তু বহুত সময় এনেকৈ পাৰ হ'ল আৰু ভিডিঅ' কৰিলেতো কিমান সময় যায় সেয়াটো আপোনালোকে গম পায় আৰু কিমান সময় লাগে এফালে কেমেৰাৰ এংগলবোৰ চেঞ্জ কৰিব লাগে লাইটৰ কথা আছে কিবা কিবি এনেই দেখোঁতেতো বহুত ইজিয়ে লাগে এতিয়া ফাইনেলি মোৰ থালখন সজাই লৈছোঁ থালখনত মোৰ আছে চিকেনটো কিন্তু ছাৰপ্ৰাইজ নিচিনা হৈ গ'লেই অকণমান তন্দুৰী বনাইছিলোঁ মায়ে তাৰমানে ভাইটিও বনাইছিলে আচলতে আমি গম নাপাওঁ চ' সেই নেখালে সেইটো কাৰণে আমি খালোঁ আৰু আমি খালোঁ মানে মায়ে আচলতে চিকেন অকল সেই ফ্ৰাই যি অকল পিটিকা চিটিকা যিমান আছিলে সেইখিনিকে খালে তো মই এতিয়া খাওঁ আজি ভাত নাখাওঁ বুলি ক'লে সেইটো কাৰণে মই ৰুমলৈ লৈ আনিছোঁ আৰু ভালো হ'ল বাৰু ভিডিঅ' চিডিঅ' কৰিবলৈ সেইটো কাৰণে মই এতিয়া খাব লৈছোঁ আৰু বহুত বস্তুবোৰ কিন্তু টেষ্টি আছিলে যদিও মাছ মাংসটো নাই এনেকৈ তন্দুৰী বাৰু আহিলে বাৰু ছাৰপ্ৰাইজ নিচিনাকৈ এতিয়া খাওঁ আৰু বহুত ধুনীয়া টেষ্টি হৈছিলে এনেকৈ কেতিয়াবা খাব লাগে নহয়নে তেতিয়াহে বেছিকৈ ভাত খাব পাৰি নহ'লে ভাত খাবই নোৱাৰোঁ বেছিকৈ ভাত খোৱাটো বাৰু ইমানো ভাল নহয় কিন্তু মানে তেতিয়া টেষ্টি মানে বেলেগ এটা ফ্লেভাৰবোৰ খাবলৈ পাওঁ ন সদায় মাছ মাংস কিমান খাই থাকিব আপুনি মাছ মাংসটো সদায় খাই একেটা ষ্টাইলতে একেটা হেৰিতে খাই থাকোঁ নহয়নে বাৰু মছলাও বহুত খোৱা হয় ইয়াত কিন্তু মই আজি একো মিঠাতেল ব্যৱহাৰ কৰা নাই মিঠাতেল নাছিলেও সেইটো কাৰণে আচলতে এতিয়া খাওঁ মই বহুত টেষ্টি লাগিছে কি ক'ম আৰু আপোনালোকক এতিয়া পিটিকা অকণমান টেষ্ট কৰি চাইছোঁ বহুত ভাল লাগিছে পানী টেঙাটো কেনেকুৱা হয় আৰু সেনেকুৱাই আৰু যেনেকৈ বিলাহী পুৰি পেলাই দিয়ে পুৰা বস্তুবোৰ আৰু স্মকি ফ্লেভাৰ আহিছে বহুত টেষ্টি আছিলে আৰু দালিটো যে আৰু নকবা আৰু ডাঙৰ টাইপৰ এবিধ মচুৰ দাইল থাকে নহয় সেইটো বেছি ভাল লাগে আৰু সৰু দাইলটো মই একদম ভাল নাপাওঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই দিয়াৰ কাৰণে থেংক ইউ যদিও স্কিপ কৰি চাইছে তথাপিও সময় অকণমান দিছে যেনিবা আৰু লাষ্টলৈকে ভিডিঅ'টো চাই দিয়াৰ কাৰণে থেংক ইউ আপোনাৰ আৰু আজিৰ ভিডিঅ'টো সিমানেই আছিলে আৰু মোৰ আনপ্লেন ৰেচিপিবোৰ কেনেকুৱা আছিলে সেয়া জনাব আৰু আজিৰ ভিডিঅ'টো সিমানেই আছিলে খাই লওঁ এতিয়া বাই